তাই মোৰ বিশ্বাস লৈ খেলিছে, মোৰ ভাল পোৱা লৈ খেলিছে, মোৰ ফিলিংছ লৈ খেলিছে। তাইক মোৰ জীৱনতকৈ বেছি ভাল পাইছিলোঁ। মই তাইক ইমানেই ভাল পাইছিলোঁ যে তাইক মই পোৱাৰ কাৰণে সকলো ত্যাগ কৰিবলৈ মান্তি আছিলোঁ। মাথো তাইৰ লগত গোটেই জীৱন থাকিম বুলি মই সকলো ছেক্ৰিফাইচ কৰিছিলোঁ। মোৰ বন্ধুসকলক ত্যাগ কৰিছোঁ, মোৰ ফেমিলিক মই ভুল বুজিছোঁ। কেতিয়াও নিজৰ ইচ্ছাৰ কথা ভবা নাই। কি কৰিলে তাই আনন্দিত হ'ব মাথো তাকেই কৰিছোঁ। মই ভাবিছিলোঁ তাই মোক কেতিয়াও এৰি নাযাব। যিয়ে নহওক কিয় তাই মোৰ বাহিৰে আন কাৰোবাক ভাল পাব নোৱাৰিব। কিন্তু মই ভুল আছিলোঁ। মই ভাবিব পৰা নাই যে তাই মোক এনেকৈ ঠকাব। মই ভাবিব পৰা নাই যে তাইৰ ভাল পোৱা মাথো এটি নাটকহে আছিল, অভিনয় আছিল। সুন্দৰ চেহেৰাৰ ভিতৰত থকা মানুহজনীক মই চিনিব পৰা নাছিলোঁ। মই দুখীয়া, মই স্মাৰ্ট নহয়, মই আনস্মাৰ্ট। এইবিলাক কাৰণত তাই মোক এৰি গুচি গৈছে। মোক সঁচাই নিজক বহুতে অকলশৰীয়া ফিল হৈ আছে। এই মুহূৰ্তত মই একেবাৰে লনলি ফিল কৰি আছোঁ। মই ডিপ্ৰেশ্যনত আছোঁ। মোৰ আৰু জীয়াই থকাৰ ইচ্ছা হোৱা নাই। মই মৰিব বিচাৰোঁ। মোৰ সঁচাই ভাল লগা নাই। মই মৰিম, সকলোৱে ভালে থাকিবা। ৱেইট, কাৰ কাৰণে মৰিব বিচাৰি আছা? ধোকেবাজিৰ কাৰণে? কাৰ কাৰণে কষ্ট পাই আছা? বেৱাফা এজনীৰ কাৰণে? আৰে ভাই, তুমিতো কাপুৰুষ। এজনী ছোৱালী তোমাৰ লাইফৰ পৰা গুচি গ'ল আৰু তুমি হাও হাও কৰি কান্দি আছা। হয়, মানিছোঁ কষ্ট হৈ আছে, এইটো স্বাভাৱিক কথা। যিসকলে সঁচা অৰ্থত ভাল পায় সিহঁতে কষ্ট পায়। সেইবুলি নিজৰ জীৱনটোক শেষ কৰাৰ দৰে এনে একোৱেই হোৱা নাই তোমাৰ। হয়, মানিছোঁ তোমাৰ ব্ৰেকআপ হৈছে, তুমি তাইক পাহৰিব পৰা নাই, কষ্ট পাই আছা। কি কৰিবা সেইটো বুজিব পৰা নাই। হয় ভাই, নিজক অলপ সময় দিয়া। সময় তাৰ নিজৰ গতিত চলি থাকে। সময় কাৰো কাৰণে থমকি নৰয় আৰু জীৱন কাৰো কাৰণেই অচল হৈ নাযায়। কি এনে হৈছে তোমাৰ লাইফত? এজনী ছোৱালীহে এৰি গুচি গৈছে, ঠিক আছে, কিন্তু তাৰ কাৰণে ইমান কিয়? ভাল পোৱাৰ মানুহ কি আৰু পোৱা নাযাব? আৰে মইতো ভাবোঁ ভাল পোৱাটো একেই থাকে, কেৱল মানুহজনহে সলনি হয়। এটা সম্পৰ্ক যেনে লাহে লাহে বহুদিনৰ মূৰত তৈয়াৰ হয়, ঠিক তেনেকুৱাই সেইটো ভাঙি গ'লে তাক পাহৰাৰ কাৰণেও তোমাক অলপ সময় দিব লাগিব। আৰে ভাই, এইটো তোমাৰ মন, তোমাৰ ফোনৰ স্ক্ৰীণ নহয় যে ক্লিক কৰিলোঁ আৰু সকলো ডিলিট হৈ গ'ল। সকলো ঠিক হৈ যাব, মাথো অলপ সময় দিয়া। কান্দা বন্ধ কৰা, নিজক শক্তিশালী কৰা। ব'লা, তোমাক ঠগোৱা, তোমাক ধোকা দিয়াৰ প্ৰতিশোধ অলপ বেলেগ ধৰণে ল'ব লাগিব। নিজক ছাকচেছফুল বনাই, নিজক সকলোতকৈ শ্ৰেষ্ঠ বনাই, নিজক সফল বনাই। কাৰণ কি জানা? কাৰণ মই ভাবোঁ ছাকচেছ ইজ দ্য বেষ্ট ৰিভেঞ্জ। বাছ, নিজক সময় দিয়া, নিজে নিজৰ বন্ধু হোৱা, নিজে নিজৰ মটিভেশ্যন হোৱা। তুমিয়েই সকলোতকৈ উত্তম, তুমিয়েই ছুপাৰ হিৰো। গতিকে কষ্ট নাপাবা। সৰু এটা স্মাইল দি কেনে ভিডিঅ'টোক লাইক কৰি দিয়া আৰু সকলোৰে লগত শ্বেয়াৰ কৰি দিয়া, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। ধন্যবাদ, ভালে থাকিবা।